হেল্ল' গাইজ, মোৰ নতুন ভিডিঅ'টোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি বনাব লৈছোঁ ঘৰতে খুৰমা। তো কেনেদৰে বনাওঁ ৰেচিপিটো চাই থাকক, আৰু ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই বনাব লৈছোঁ খুৰমা, আৰু তাৰ কাৰণে লৈছোঁ মই 3 কাপ ময়দা, আৰু ময়দাখিনিত দিছোঁ অলপমান নিমখ, ৰিফাইন তেল, আৰু লগতে দিছোঁ বেকিং চ'ডা। আৰু এইখিনি দি অলপমান মই মঠি ল'ম পানী দি। বেছিকৈ পানী দি নিদিব, একেবাৰে পানী দি দিলে এইখিনি বহুত ঢিলা হৈ যাব, আৰু তেতিয়া খুৰমাকেইটাও বহুত ঢিলা হ'ব, আৰু তেতিয়া খায়ো ভাল নালাগিব। আৰু বেছি টানো নকৰিব, একেবাৰে মিডিয়ামত ৰাখিব। অলপকৈ পানী দি এইখিনি মঠিব, যাতে এটা আন্দাজ পোৱা যায় সেই হিচাপে। আৰু এইখিনি যেতিয়া মঠা হ'ব তেতিয়া অলপ টাইম থৈ দিব ঢাকনি দি 15-20 মিনিটমান। আৰু মই এনেদৰে থৈ দিছোঁ। আৰু এইফালে মই চুগাৰ চিৰাপ বনাম, সেইটোৰ কাৰণে মই চচ এটা লৈছোঁ। আৰু এইফালে মই আটাখিনি অলপমান বেলি লৈছোঁ, যাতে খুৰমাখিনি মই ধুনীয়াকৈ কাটি ল'ব পাৰোঁ। এয়া দেখিছে, মই একেবাৰে ডাঙৰকৈ বেলি লৈছোঁ, অলপ পাতলকৈ। এয়া দেখিছে আপোনালোকে। এইখিনি বেলা হোৱাৰ পিছত ধুনীয়াকৈ মই শ্বেপ দি খুৰমাৰ কাটি ল'ম। এয়া কাটি লৈছোঁ। আপোনালোকে আপোনালোকৰ হিচাপত কাটি ল'ব পাৰে, যেনেকুৱা ষ্টাইলত আপোনালোকে খুৰমাৰ ষ্টাইলত কাটে সেই হিচাপে কাটি ল'ব। আৰু মই মোৰ ষ্টাইলত কাটি লৈছোঁ। তো এয়া এইবাৰ কেৰাহী এটাত ৰিফাইন তেল দিছোঁ, আৰু ধুনীয়াকৈ এইখিনি ভাজি লৈছোঁ। এইখিনি ভাজোঁতে এটা কথা মন কৰিব, যাতে জুইটো একেবাৰে হাই ফ্লেমত নাথাকে, মিডিয়াম ফ্লেমত থাকে, নহ'লে এইটো একেবাৰে জ্বলি যাব, আৰু তেতিয়া খাই ভাল নালাগিব। যেতিয়া অলপমান ৰঙচুৱা হ'ব তেতিয়াহে এইখিনি হৈ যাব নুমাব পৰা, আৰু সেইটো বস্তু আপোনালোকে লক্ষ্য ৰাখিব। এয়া আমাৰ প্ৰায় ভজা হৈয়ে গৈছে। মই অলপকৈ দি ভাজি লৈছোঁ, গোটেই একেবাৰে দি দিয়া নাই। যিহেতুকে মোৰ কেৰাহীটো সৰু, সেইকাৰণে মই অলপকৈ দিছোঁ। যদি অলপ ডাঙৰ কেৰাহী থাকে তেনেহ'লে আপোনালোকে অলপ বেছিকৈ দি ল'ব পাৰে। আৰু এইখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছতে মই নুমাই দিছোঁ, এয়া দেখিছে। তাৰপিছত আৰু অলপ দি লৈছোঁ, এনেদৰে মই ভাজি আছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই সঁচাকৈ ভাল পায়, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এনেকুৱা ধুনীয়া ৰেচিপি বা ধুনীয়া ভিডিঅ' চাবৰ কাৰণে আপোনালোকে প্লিজ কমেণ্ট কৰিব। আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মই দিবলৈ একেবাৰে চেষ্টা কৰিম। আৰু এইফালে চুগাৰ চিৰাপৰ কাৰণে মই চচ এটা লৈছোঁ, আৰু চচটোত লৈছোঁ 2 কাপ বা 3 কাপ চেনি, আৰু তাত মই 1 কাপে পানী দিছোঁ। পানী বেছিকৈ নিদিব, পানী বেছিকৈ দিলে এইটো ডাঠ হৈ নাযাব, আৰু তেতিয়া খুৰমাখিনিৰ লগত মিক্স নাখাব। তো সেইকাৰণে পানীটো একেবাৰে কমকৈ দিব, আৰু ধুনীয়াকৈ মিক্স কৰি দিব। এয়া মই মিক্স কৰি আছোঁ। এইখিনি অলপমান গলাই থাকিব, যেতিয়া অলপ গলি যাব, গলি অলপ ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পিছতে এতিয়া ভাজি থোৱা যিখিনি খুৰমা আছিল সেইখিনি ইয়াতে পেলাই দিব। আৰু মোৰ এইখিনি প্ৰায় ৰেডি হৈ গৈছে, আৰু দেখিছে মই এইখিনি দি দিছোঁ খুৰমাখিনি যিখিনি ভাজি থৈছিলোঁ, আৰু ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিছোঁ। আৰু যেতিয়া ঠাণ্ডা হ'বলৈ দিব, ঠাণ্ডা হোৱাৰ পিছত আমাৰ খুৰমা ৰেডি হৈ যাব। এয়া মই গেছটো নুমাই দিছোঁ, আৰু অলপমান ঠাণ্ডা হ'বলৈ দিছোঁ। আমাৰ প্ৰায় ৰেডি হ'বলৈ হৈছে। যেতিয়া একেবাৰে লাৰি থাকিব, কিন্তু ৰৈ গ'লে একেবাৰে বেয়া হৈ যাব। এয়া দেখিছেনে, একদম লাগি ধৰিব ৰৈ গ'লে, সেইকাৰণে লাৰাটো একদমেই জৰুৰী। শেষলৈকে আপোনালোকে লাৰি থাকিব। এয়া দেখিছে প্ৰায় ৰেডি হৈয়ে গৈছে আমাৰ খুৰমা। তো আপোনালোকে ট্ৰাই কৰি চাব পাৰে ঘৰতে। বজাৰৰ বস্তু খোৱাতকৈ আমি যদি ঘৰতে বনাই খাব পাৰোঁ, তেতিয়াহ'লে আমাৰ বেছি অপকাৰ নকৰে। তো সেইকাৰণে ঘৰতে কিছুমান বস্তু বনাই খাবলৈ আমি চেষ্টা কৰিব লাগে। এয়া আমাৰ খুৰমা ৰেচিপি ৰেডি হৈ গৈছে। কেনে লাগিছে আপোনালোকে চাই ক'ব। যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে আহিছোঁ, বাই, ধন্যবাদ।